ঈশান ফিনেকাৰমলৈ এটা নতুন ভিডিঅ'লৈকে স্বাগতম। আজি আমি এনালাইচিছ কৰিম অহাকালি 11 এপ্ৰিলৰ কাৰণে। যোৱাকালি এই ট্ৰাম্পৰ এটা নিউজ আহিল। ট্ৰাম্পে এইটো জনাইছে যে তেওঁলোকে টেৰিফ বহুত কমাই দিব। ডেট মিনছ 10%লৈকে লৈ আহিব। ইয়াৰ কাৰণে কি হ'ল, গোটেই গ্ল'বেল মাৰ্কেটত ডাঙৰ এটা ৰেলী হ'ল আৰু গিফ্ট নিফটি around 900+ পইণ্ট আপোনাৰ ওপৰত দেখাই আছে। এটলিষ্ট 900 পইণ্ট ওপৰত নহ'লেও আমি এটলিষ্ট 21 চলি আছে। তাৰ পৰা এটলিষ্ট 500 বা 600 পইণ্টটো যোগ কৰিলোঁ যদি 23,000 মানত খুলিম। 23,000ত যদি খোলোঁ, মাৰ্কেট খুলিব আপোনাৰ ইয়াতে। ইয়াৰ পিছত কি হ'ব পাৰে, ইয়াৰ পিছত যিহেতু এটা ডাঙৰ গেপ আপ, অলপমান প্ৰফিট বুকিং আহিব পাৰে। আৰু এৰাউণ্ড 750 মানত যদি পাওঁ, তেনেহ'লে আমি আকৌ অলপমান চুইং ওপৰলৈকে লৈ যাব পাৰোঁ। কাৰণ এইখন মাৰ্কেটত শ্বৰ্টছ আছে, শ্বৰ্টছ এতিয়াও আছে। সেই শ্বৰ্টছখিনি কভাৰ হ'ব লাগিব। এইটো ৰাতিপুৱাই হয় নে লাষ্টলৈকে হয় ক'ব নোৱাৰি। বাট প্ৰথম যিটো গেপ আপ খুলি পেলাই যিটো প্ৰথম তলত পৰিব ন, সেইটোত বাইং হ'ব আৰু বাইং হৈ পেলাই এটলিষ্ট এটা ৰিকভাৰী এটা ল'ব। কিমানলৈকে আহে কিমানলৈকে নাহে সেইটো এতিয়া ক'ব নোৱাৰি। বাট এটলিষ্ট 100 পইণ্টছৰ যদি ডিপ পাওঁ, তেনেহ'লে বাই কৰিব লাগিব। তেতিয়া বাই কৰিলে অলপমান আমি গেইন পোৱা চান্স এটা থাকে। আমি এৰাউণ্ড 23,000 মানতে খুলিব লাগে। এতিয়া গোটেইখিনি প্ৰস্পেক্টিভ দেখা পাই পেলাই। কাৰণ আজি ৰাতি আছে ডাও, ৰাতি যদি ডাও আকৌ গ্ৰীণ ক্ল'জ দিয়ে, তেনেহ'লে সেইটো লেভেল আকৌ 23,150লৈকেও হৈ যাব পাৰে। 150লৈকেও গেপ আপ খুলিব পাৰে। তাৰপিছত 200 পইণ্টছৰ যদি গিৰাবত আহে খালি, তেনেহ'লে আমি কিনিব পাৰিম। এইটোৱে। আৰু বাকী হৈছে আপোনাৰ IT ছেক্টৰৰ ৰিজাল্ট দিব, TCSৰ ৰিজাল্ট দিব। মই এতিয়া সেইটো ৰেকৰ্ড কৰিব লগা আছিল, কিন্তু কি হ'ব, কালি TCSৰ ৰিজাল্ট বেয়া আহিলেও কি হ'ব, এই যিটো নেছডেকৰ যিটো 10%ৰ মুভ, এই নেছডেকৰ 10%ৰ মুভে TCSৰ ৰিজাল্টকো আউটপ্লেচ কৰি দিব পাৰে আৰু গোটেই IT ছেক্টৰ উঠিব পাৰে। IT ছেক্টৰ কালি এটলিষ্ট 5%ৰ ওপৰত মই দেখি আছোঁ এজ এ বেষ্ট চিনাৰিঅ'। মানে নৰ্মেল যদি TCSৰ ৰিজাল্ট আহে, তেনেহ'লে 5% ওপৰলৈকে উঠিব। আৰু যদি ৰিজাল্ট যদি বহুত ভাল আহে, বহুত মানে এতিয়াতো বেয়াৰিছে হৈ আছে, যদি ৰিজাল্ট যদি ভাল আহে, তেনেহ'লে উই কেন চি TCS go এটলিষ্ট 6% আৰু গোটেই IT ইণ্ডেক্স 7 to 8%ও ওপৰত উঠিব পাৰে। তেতিয়া কি হ'ব, নিফটি এৰাউণ্ড 23,400লৈকেও যাব পাৰে অহাকালিয়ে। 23,400লৈকেও যাব পাৰে। এভৰিথিং ডিপেণ্ডছ অন gap up. Like at what level they are going to open. এনেটো ওপৰত কৰিব, that is for sure. TCSৰ ৰিজাল্ট বহুত ইম্পৰ্টেণ্ট। TCSৰ চেণ্টিমেণ্ট চেঞ্জ কৰিব। তাৰ এটা এডেড এডভান্টেজ আছে। কালি চাওক, অপশ্যন ট্ৰেড কৰাটো ভুল হ'ব, বাট তথাপি যাৰ কেপিটেল আছে কৰিব পাৰে, বিকজ চুইং ৱাইল্ড হ'ব। এইখিনিয়ে। থেংক ইউ।